নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই বহুদিন ধৰি যিহেতু ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ মোৰ আগৰ যিটো মোবাইল আছিলে সেই মোবাইলটোত ভিডিঅ' বনাই আছিলোঁ আৰু সেই মোবাইলটো মোৰ বেয়া হৈ গৈছিল। আৰু সেই মোবাইলটো বাদ দি মই এতিয়া নতুনকৈ মোবাইল এটা লৈছোঁ আৰু এতিয়াৰ পৰা আপোনালোকৰ আগত সদায় ভিডিঅ' দি যাম বুলি আশা কৰিছোঁ। আৰু আপোনালোকে যাতে মোৰ ভিডিঅ'খিনি চাই অতি মৰম দিয়ে তাৰ বাবে আশা ৰাখিলোঁ। আৰু এতিয়া যিহেতু পূজা আহি পাইছে আৰু পূজাত কি কাপোৰ কিনিলোঁ আপোনালোকক অলপ দেখুৱাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মই এতিয়া কাপোৰকেইটা উলিয়াই দিওঁ। আৰু এইফালে দেখিছে এইযোৰ হৈছে মোৰ কাপোৰ, এইযোৰ মিক্স পাট হয়। এয়া চাইছে এইযোৰ মোৰ কাপোৰ। আৰু এই পেণ্টটো হৈছে আমাৰ কেশৱৰ এইটো পেণ্ট। আৰু এইটো হৈছে স্পৰ্টিংটো খালি কালাৰটো অলপ ক'লা হ'ল যদিও একো নাই দিয়কচোন বাৰু। সি যিহেতু ভাল পাইছে পিন্ধিবলৈ আৰু চাইও ভাল লাগিছে, মানে পচন্দ লাগিছে আৰু মোৰ যিহেতু, সেইটো কাৰণে তাক লৈ দিলোঁ ক'লা স্পৰ্টিং। আৰু এইফালে পেণ্টটোৰ ডিজাইন চাওকচোন, কি ধুনীয়া ডিজাইন আছে পেণ্টটোৰ। এইটো পেণ্টটোৰ ডিজাইন। আৰু এইফালে মোৰ কাপোৰযোৰ বাৰু ভাল লাগিছেনে নাই নাজানো, কিন্তু এইফালে আৰু বহুতো শাৰী আছে চাওক। এইফালে শাৰী আছে, ইয়াত এইবোৰ শাৰী মানে মোৰ হাজবেণ্ডে যিহেতু কাপোৰৰ ব্যৱসায় কৰে আৰু লগতে গাড়ীও চলায়, সেইকাৰণে কিছুমান কাপোৰ আনিছে। এইবোৰ শাৰী হয়, কটনৰ শাৰী। এয়া আছে কেইবা পিছো, মানে 10 পিচমান আছে শাৰী। সেই শাৰীবোৰ বিকিবলৈ আনিছে। আৰু লগতে মোৰ কাপোৰ, কেশৱৰ কাপোৰ দেখালোঁ। আৰু পূজা মানে চেণ্ডেল জোতা অলৰেডি লোৱা হ'লেই, কেশৱৰো লোৱা হ'ল, মোৰো লোৱা হ'ল। আৰু এতিয়া পূজাৰ কাৰণে বহুতো কাম বাকী আছে, মানে ঘৰৰ বহুত কাম, ঘৰ মোচা, কাপোৰ ধোৱা, বিভিন্ন ধৰণৰ মাইকী মানুহবিলাকৰ কাম ওলায়। আৰু সেয়েহে মই এতিয়া পূৰা কামত লাগি গৈছোঁ। আৰু এইফালে ঘৰত বহুতো মকৰা জাল আছে, সেই ওপৰত বহুতো মকৰা জাল আছে। মকৰা জালখিনি এতিয়া জাৰিব লাগিব। আৰু মানে বহুত ঘৰ দুৱাৰখিনি অলপ চাফ চিকুণ কৰিবলৈ আছে। কামখিনি মই কৰি লওঁ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈ চাই থাকিব। আৰু এইফালে দেখিছে আমাৰ ভাত ৰেডি হৈ গ'ল। আৰু ভাত, দাইল আছে আৰু ভাত আছে। আৰু এইফালে আচাৰ, সেয়া আচাৰ উলিয়াব লাগিব। আচাৰৰ বটলটো ক'ত ৰাখিছ? এইটো আচাৰৰ বটলটো দেখিছে, এইটো হৈছে আমাৰ খৰিচা আচাৰ। এইটো কি ধুনীয়া, আৰু বি জলকীয়া একদম ফুল হৈ আছে। আৰু সেয়া দেখিছে কেশৱে ভাত খাই আছে। ভাত খাইছা? খোৱা, মাটিত থৈ লোৱা নহ'লে দাইল আকৌ পৰি যাব। এয়া কেশৱে ভাত খাই আছে। খোৱা, হ'ব একো নহয়, খোৱা। কাজ কৰি মিচিককৈ হাঁহি ভাত খাইছে। আৰু এতিয়া ময়ো ভাতটো খাই লওঁ। অঁ হ'ব, চবে মোক গালি দি আছে দেখিছেনে, তাক কেমেৰাত দেখুৱাই দিয়াৰ কাৰণে। হ'ব বাৰু, ভাতটো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক সকলোকে। আমাৰ ভাত পানী খাই ৰেডি হৈ গ'ল। আৰু এইফালে কেশৱে শুই আছে। কেশৱে যিহেতু ভাত খাই সদায় অকণ শুৱে আৰু ন কেশৱ, শুই থকা মানে দেই, শুই থকা। আমাৰ কেশৱে এয়া শুইছে দেখিছেনে। কি কৰি আছা কেশৱ? কেশৱে এয়া চাওকচোন বহি আছে তলত, এইটো বহি আছে। আৰু এই টেবুলখনৰ তলত মানে মেকুৰী এটা সোমাই থাকে, সদায় সোমাই থাকে। আৰু কেশৱে সেয়া খেদি উলিয়াইছে। আৰু মেকুৰীটো মানে ঘৰৰ নিচিনা সদায় থাকে আৰু ইয়াতে। আৰু এইফালে চাওক, মই আজি মানে নিজে ঘৰতে মটৰ বুট দি আৰু এইটো কি দোকানৰ পৰা কিনা চানাটো আনি ঘৰত নিজেই আজি চানা বনাই খাইছোঁ। আৰু খাবলৈও টেষ্টি হৈছে। আৰু সেইফালে কেশৱে মেংগ' খাই আছে। দোকানলৈ গ'ল, দোকানৰ পৰা মেংগ' আনিলে। মেংগ'টো মানে কি হ'ল, গোটেই বৰফ হৈ আছে। আৰু বৰফ হৈ থকাৰ কাৰণে সি খাবলৈ বৰ ভাল পাইছে। এডোখৰ উলিয়াই খাই আছে আৰু। হয়নে কেশৱ? এইটো চাওকচোন, সেয়া খাই আছে।
আৰু আজি ভিডিঅ'টো ইমানেই আছিল। লগ পাম অন্য এটা ভিডিঅ'।